जों बर' मानसि नंगौना नङा এতিয়া আমি সুধিবলৈ বিচাৰিছোঁ যে UPFL গভৰ্ণমেণ্টক যে আমি বৰ মানুহ হয়নে নহয় संबिजितनि आर्टिकल 21 गावनि जिउ आरो उदांस्रिखौ रैखा खालामनायनि मोन्थाइ होदों সংবিধানত আমাক অলरेडी লিখি থোৱা আছে সংবিধানত মেনশ্যন কৰি থোৱা আছে आर्टिकल 21 কৈছে राइट टू लाइफ बड'लेण्ड सोमावसारनाय समाव बे गामिनिफ्राय प्रमद बर'आ थाइसे थाइनैब्लाबो अनसुंथाइ लादोंमोन बड'लेण्डৰ चिफ प्रमोद बर' डाঙৰীয়াও এই গাঁৱৰ পৰা এটকা দুটকা অৰিয়না লৈছিলে जों बर' ट्राइबेल मानसि जोंनि थांना थानायनि मोन्थाइखौ फोजोबस्रांनाङा राजु देउरिनि गोख्रों बिबुंथि बावैसो सान सिगां लावख्रिगुरि गामिनि सुबुंफोरा देवस्रिनि हाग्रा ओनसोलनि हायाव बादा लुनानै थाहैनायखौ हाग्रा बिफाना एभिक्सन खालामदोंमोन मख'जाथावदि लावख्रिगुरि गामिया गोबां बोसोरनिफ्राय दैबानाजों थानो हायै बायदि खहा खालामजानायनि उनाव राहा गैयै जाना देवस्रि ओनसोलनि गोबां बोसोरनिफ्रायनो गावसिनि दखलाव थानाय हायाव थाहैदोंमोन बिथांमोना बे हा ओनसोलाव गोबां बोसोरनिफ्रायनो आबाद मावनानै जाबोदोंमोन नाथाय 23 सेप्तेम्बराव हरखाबै जेबो आगु मिथिसार बिलाइ होआलासेनो लावख्रिगुरि गामिनि सुबुंफोरखौ देवस्रि ओनसोलनिफ्राय एभिक्सन खालामो दिनै अल आसाम ट्राइबेल स्टुडेन्ट्स इउनियननि मोनसे थान्दै हानजाया एभिक्सन खालामजानाय दुखुथिया बर' नखरफोरनि खौरां लायो बे थान्दै हानजायाव लोगोसे दंफायोमोन अल आसाम ट्राइबेल स्टुडेन्ट्स इउनियननि बोसोनगिरि राजु देउरिया लावख्रिगुरि गामिनि सुबुंफोरनि थासारिखौ नुनानै गोथौ दुखु मोननाय फोरमायना राजु देउरिया UPFL दैदेननाय BTC सरकारखौ गोख्रों सोंथि खालामो जों बर' मानसि नंगौना नङा होनना संबिजितनि आर्टिकल 21 गावनि जिउ आरो उदांस्रिखौ रैखा खालामनायनि मोन्थाइ होदों बड'लेण्ड सोमावसारनाय समाव बे गामिनिफ्रायनो एभिक्सन खालामग्रा प्रमद बर'आ थाइसे थाइनैब्लाबो अनसुंथाइ लादोंमोन गावनि बर' हारिखौ रैखा खालामनो बिआर फेरेंगाया सोमावसारदोंमोन नाथाय बिथाङानो एभिक्सन खालामबाय गुबुन फारसे हाग्रा ओनसोलाव थानो मोन्थाइ थानाय बर'फोरखौ होखारदोंब्लाबो आसामाव ट्राइबेल नङै हाग्रा ओनसोलाव थानो मोनै मानसिफोरा बे एखे ओनसोलाव दंब्लाबो मानो एभिक्सन खालामाखै होनना राजु देउरि बिथाङा BTC खुंथायखौ गोख्रों सोंथि खालामो जय कुन्दी मैं राजु देउरी अल आसाम ट्राइबेल स्टूडेंट यूनियনৰ एडभाइजार আজি আমি এইটো লাফুগুৰিত আহিছোঁ আহি পেলাই ইয়াত চাইছোঁ যে ইমান আনফৰ্চুনেট যে ট্ৰাইবেল মানুহ বড়ো মানুহ বসবাস কৰি আছে আৰু BTC চৰকাৰে BTR চৰকাৰে আমাক 7 বিঘাকৈ মাটি ইয়াত এলাউটমেণ্ট দিলে আপোনালোকে চাওকচোন এই মাটিত এলাউটমেণ্ট দিয়াৰ পিছত পানী আহি পেলাই গোটেইখিনি লৈ ৱাছ কৰি দিলে আমি এতিয়া ক'ত যাম আনকি কাজিৰঙাত পানী যেতিয়া হয় হাতী বাঘ বালুক সবে কলৈ গুচি যায় বুঢ়া পাহাৰলৈ গুচি যায় ঠিক এনেকৈ আমি এই লাগুৰি ৰাইজে ট্ৰাইবেল মানুহে বড়ো মানুহে আমি এই গাঁৱলৈ গুচি গৈছিলোঁ যোৱাৰ পিছত আমাৰ গাঁৱটো সাডেনলি এদিন ফটকৈ হাৰ পাই পেলাই এই UPFL গভৰ্ণমেণ্টে আহি পেলাই গোটেইখিনি ইভেকশ্যন কৰি দিলে এতিয়া আমি সুধিবলৈ বিচাৰিছোঁ যে UPFL গভৰ্ণমেণ্টক যে আপোনাক আমি প্ৰশ্ন এটা সুধোঁ যে আমি বড়ো মানুহ হয়নে নহয় যদি হয় তেতিয়াহ'লে আমাৰ অধিকাৰ আছেনে নাই জীয়াই থাকিবলৈ আৰু সেকেণ্ড কুৱেশ্যন আমি সুধোঁ সংবিধানত আমাক অলৰেডি লিখি থোৱা আছে সংবিধানত মেনশ্যন কৰি থোৱা আছে আৰ্টিকল 21 কৈছে ৰাইট টু লাইফ এতিয়া মোৰ ৰাইট টু লাইফটো আপোনালোকে কিয় ভাইলেট কৰিছে ওৱান হেণ্ড ইউ আৰ গিভিং এ প্লট অফ লেণ্ড 7 বিঘা মাটিত এতিয়া গৰু থাকিব নোৱাৰে মানুহ থাকিব নোৱাৰে কোনো থাকিব নোৱাৰে ইয়াতো গোটেইখিনি ধ্বংস হৈ গুচি গ'ল সেইকাৰণে আমি অলপমান ওখ জেগাত আমি গৈছিলোঁ তাত ঘৰ বনাবলৈ য'ত আমি বসবাস কৰিবৰ কাৰণে আৰু এটা দুখৰ কথা যে বড়ো যেতিয়া আন্দোলন কৰিছিলে বড়োলেণ্ড যেতিয়া বিচাৰিছিলে সেই ইভেকশ্যন কৰা মানুহটোৱে সেইজন মানুহে আৰু এই UPFL যিজন এতিয়া মুখ্য বুলি কয় চিফ বুলি কয় বড়োলেণ্ডৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও এই গাঁৱৰ পৰা এটকা দুটকা অৰিয়না লৈছিলে আন্দোলন কৰিবলৈ গড়ে মানুহে ওলাই গৈছিলে নিজৰ অধিকাৰৰ কাৰণে নিজৰ ফ্ৰীডম লাগে বুলি ক'লে নিজৰ ডিগনিটি লাগে বুলি জীয়াই থাকিবৰ কাৰণে মানুহে বিচাৰিছিলে কিন্তু এতিয়া নিজৰ BTR হোৱাৰ পিছত BTC হৈ থকাৰ পিছত প্ৰমোদ বড়ো 10 বছৰ ষ্টুডেণ্ট লিডাৰ হৈ অহাৰ পিছত ফ্ৰেংকাই যদি বহুতখিনি বছৰ জংঘলত থাকি আহি পেলাই নিজৰ জাতিটোক বচাবৰ কাৰণে তেখেত সংগ্ৰাম কৰিছিলে সেইখিনি আমি তেখেতক ভাল পাইছিলোঁ তেখেতক আমি সাথ দিছিলোঁ তেখেতক সহায় কৰিছিলোঁ কিন্তু সাডেনলি তেখেতে আজি আমাক কিয় ডিছক্ৰিমিনেট কৰিলে আমাৰ গাঁৱটো ইভেকশ্যন কৰিলে কিন্তু এট দ্য সেম টাইম যিবিলাক এজ পাৰ দ্য ইণ্ডিয়ান সান্তালী ককাইবাই সকলো দে আৰ অলছ' ট্ৰাইবেল ইন ইণ্ডিয়া বাট দে আৰ ষ্টিল নট ৰিকগনাইজ এজ এ শিডিউল ট্ৰাইব অফ আছাম দেয়াৰফৰ those who are scheduled নিজকে কৈ those
সান্তালিছ আদিবাসী আমাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰসকলক অসমতো তেখেতসকলকতো আপোনাৰ কিবা শিডিউল ট্ৰাইব ৰিকগনাইজ কৰা নাই নহয়। শিডিউল ট্ৰাইব যেতিয়া ৰিকগনাইজ কৰা নাই তেতিয়াহ'লে তেখেতসকলক ফৰেষ্ট ৰাইট এক্টত তেখেতসকলৰতো অধিকাৰ নাই নহয়। আৰু যদিও দিছে আমাক ক'বলৈ তাত অধিকাৰ নাই। কিন্তু আমাৰ গড়টো যদি ইভেকশ্যন কৰে, এই সান্তালীসকলৰ গড়টো কিয় ইভেকশ্যন নকৰিলে, তেখেতসকলে গাঁৱটো কিয় ইভেকশ্যন নকৰিলে, তাত ৰাজবংশীও কেইটামান আছে তেখেতসকলৰ গড়টো আপুনি ইভেকশ্যন নকৰিলে। ইয়াত আমাৰ গোৰ্খা মানুহ আছে, গোৰ্খা মানুহবিলাকৰ গড়টো আপোনালোকে ইভেকশ্যন কৰিলে। আমাক কিয় লাগে আপোনালোকে ইভেকশ্যন কৰিলে? আপোনালোকে কিয় বি পি এফ বুলি কৈ পেলাই আমাক মানে আন্দোলন বি পি এফ বুলি কৈ পেলাই আমাৰ গড়টো কিয় আমাক ইভেকশ্যন কৰিলে? ইভেন শিলাখুত গুৱাহাটীত তাত কংগ্ৰেছৰ বুলিতো কিবা কৰা নাই, তাত বিজেপিৰ মানুহকোতো ইভেক্ট কৰিলে, হয়নে নহয় আপোনালোকে কওকচোন? যদি তাত যদি বিজেপিৰ মানুহৰ গড়টো যদি ইভেক্ট কৰে, সিয়াতো তেতিয়াহ'লে কৰক, সান্তালীসকলেও ইভেক্ট কৰক, কোনোবা আপোনাৰ ইউ পি পি এলৰ পাৰ্টি থকা মানুহকো ইভেক্ট কৰক, নেপালীসকলক ইভেক্ট কৰক, চবকে ইভেক্ট কৰক। তেতিয়া আমি ক'ম যে য়েছ দেয়াৰ ইজ এ ইকুৱেলিটি, দেয়াৰ ইজ এ ল। এতিয়া ইয়াত চিধা আপোনালোকে চাওক, আমাৰ জীয়াই থকা অধিকাৰটো আপোনালোকে ভাইলেট কৰিছে। আপুনি পাহৰি গ'ল প্ৰমোদ বড়ো ডাঙৰীয়া যে যেতিয়া আপুনি ষ্টুডেণ্ট লিডাৰ হৈ আছিলে, আমাৰ গাঁৱৰ পৰা কিমান মানুহ গৈছিলে আপোনাক চাথ দিবৰ কাৰণে, ৰেল অৱৰোধ কৰিবৰ কাৰণে আমি গৈছিলোঁ, ৰাস্তা বন্ধ কৰিবৰ কাৰণে আমি বড়ো মানুহ গৈছিলোঁ। কিন্তু আজি আপুনি আজি আমাক এনেকুৱা অন্যায় কৰিব নাপায়। সেইকাৰণে উই ৱান্ট টু টেল ইউ, উই ৱান্ট টু এপিল ইউ যে আপুনি ডিছক্ৰিমিনেট কৰিব নালাগে। প্লিজ ডণ্ট ডিছক্ৰিমিনেট আছ। উই আৰ পুৱাৰ পিপুল, উই আৰ ট্ৰাইবেল পিপুল, উই আৰ ইয়ৰ অ'ন ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ। আমি বড়ো মানুহ হয়, আমি ট্ৰাইবেল মানুহ হয়, আমাৰ জীয়াই থকা অধিকাৰটো আপুনি আমাক ধ্বংস কৰিব নালাগে। কিন্তু আপুনি যদি ধ্বংস কৰি থাকে বাৰ বাৰ, কিন্তু আপুনি চাব ওৱান ডে ছেইম কনচিকুৱেঞ্চ ইউ উইল ফেচ। এণ্ড ট্ৰাইবেল মানুহ সদায় ভগৱানক বিশ্বাস কৰে, আমি ভগৱানক বিশ্বাস কৰিয়ে কাম কৰোঁ। কিন্তু আজি আপুনি ৰজা, কালিলৈ আপুনি ৰজা হ'ব না প্ৰজা হ'ব, হয়তো হৰিচন্দ্ৰৰ ৰজা নিচিনা আপুনি এদিন ৰাস্তাত ঘূৰিব লাগিব ঝুলুঙা লৈ পেলাই। সেইকাৰণে আপোনাক আমি সুকিয়াই দিছোঁ, আমি ৱাৰ্ণ কৰিছোঁ যে ট্ৰাইবেল মানুহ এজ এ ট্ৰাইবেল মানুহ, অনাৰেবল চিএম সদায় কৈ আছে যে ট্ৰাইবেল মানুহ য'ত বসবাস কৰিছে তেখেতসকল মাটিৰ অধিকাৰ আছে বুলি কৈছে। আৰু আপুনি আমি য'ত বসবাস কৰিছে আমাৰ মাটি আপুনি ইভেক্ট কৰিছে, এইটো কেনেকুৱা কথা? আৰু এট দ্য ছেইম টাইম আপোনালোকে যোৱা দুদিনৰ আগত চাওক যে জোনাইত লখিমপুৰৰ MP প্ৰধান বৰুৱা ডাঙৰীয়া আৰু জোনাইৰ MLA ভুৱন পেগুৱে কৈছে আৱাৰ লেণ্ড আৱাৰ কাণ্ট্ৰি বুলি তেখেতসকলে এটা আৱেৰনেছ প্ৰগ্ৰাম কৰি আছে। আৰু আমাৰ লেণ্ড যদি কয়, আমি এটা বড়ো মানুহ, আমি ইণ্ডিয়ান হয়নে নহয়? আমি বড়ো মানুহ ইণ্ডিয়ান হয়নে নহয়? আমি যদি ইণ্ডিয়ান হয় তেতিয়াহ'লে মোৰ দেশ বুলি ক'ব মোৰ অধিকাৰ আছেনে নাই? আছে। মোৰ মাটিক বুলি ক'বলৈ মোৰ অধিকাৰ আছেনে নাই? আছে। কিন্তু বিজেপিয়ে কয় মোৰ দেশ, মোৰ কাণ্ট্ৰি বুলি কৈ আছে, মোৰ মাটি বুলি কৈছে। কিন্তু ইউ পি পি এলে কৈছে যে ঘৰ ভাঙিবলৈ খেদিব লাগে, ইহঁতে ভাঙিব লাগে, চুৰদাৰ মাৰ কৰিব লাগে। দিছ ইজ নট ফেয়াৰ, দিছ ইজ নট ফেয়াৰ। সেইকাৰণে আমি শেষত এটাই ক'বলৈ বিচাৰিছোঁ, আপুনি আমাক দিছিলে 7 বিঘাকৈ মাটি, এই 7 বিঘা মাটি আপুনি চব গোটেই নদীলৈ গুচি গ'ল। আমি এতিয়া কি কৰি খাম? না বিজনেছ কৰিব পাৰোঁ, না আলু পিঁয়াজ ৰুব পাৰোঁ, কি কৰি খাব পাৰিম? আমি জীয়াই থাকিবৰ কাৰণে আপুনি আমাক অল্টাৰনেটিভ ৰাস্তা দিব লাগিছিলে। আৰু ছেকেণ্ডলি আপোনাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে চকু আছেনে নাই এই ইঞ্জিনিয়াৰবিলাকৰ? এই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যদি ইয়াত যদি বান্ধ বনাই দিয়াহেঁতেন, মাথাউৰি বান্ধি দিয়াহেঁতেন, আপোনাৰ এই মাটিত গৈ পেলাই আমি দখল নকৰিলোঁহেঁতেন। আপোনাৰ গভৰ্ণমেণ্ট ইজ ফেইলিয়াৰ। আপুনি বান্ধি দিব নোৱাৰিলে, আপুনি আমাক অল্টাৰনেটিভ ৰাস্তা দেখাই দিব নোৱাৰিলে, আপোনাক ৰিহেবিলেট আপোনাক কৰি দিব নোৱাৰিলে আপুনি। কিন্তু আপোনাৰ উস্তাদ কি হয়? ঘৰ ভাঙাত উস্তাদ, ট্ৰাইবেল মানুহক খেদাত উস্তাদ। দিছ ইজ ইউ উইল ফেচ ফৰ দিছ। আপুনি পাব ইয়াৰ বিনিময় ওৱান ডে। হ'ব, থেংক ইউ।